নমস্কাৰ ৰাইজসকল। আজি মানে বতৰটো ইমান ধুনীয়া কৰিলে, হঠাতে এজাক ইমান ধুনীয়া বৰষুণ দি দিলে। ইমান গৰমৰ মাজত তো ভাবিলোঁ চিকেন খাওঁ। দাদাই চিকেন আনিছিল, মই ধুই পিনে ধুনীয়াকৈ মছলাখিনি সানি লৈছোঁ। মানে মছলা বেছিকৈ আমি ইউজ নকৰোঁ যিহেতু গৰমৰ বতৰ, আৰু এনেও আমি মানে মছলাটো বেছিকৈ নাখাওঁ, অলপ অলপকৈ খাওঁ জাষ্ট টেষ্টৰ কাৰণে। আৰু মোৰ আচলতে মোৰ বডিয়ে মছলাটো ইমান সহ্যও নকৰে, বেছিকৈ মছলা খাই দিলে মানে মোৰ মানে বহুত গা চা বেয়া হৈ যায় এনেকুৱা। আৰু তাত মছলাখিনি সানি মই ফ্ৰিজত থৈ দিলোঁ। এইফালে মই পিঁয়াজ আলু কাটিছোঁ, মানে গোটেইখিনি ৰেডি কৰি ল'ম আগতে, তাৰপিছত বনোৱা ষ্টাৰ্ট কৰিম। পিঁয়াজখিনি বহুত মিহি মিহিকৈ কাটি দিছোঁ, এয়া দেখিছেনে। তাৰপিছত এয়া আলু পেলাই আছোঁ, আলু বেছি দিয়া নাই বাৰু। বৌ কিবা কৈ আছিল তাৰে মাজতে। তাৰপিছত এয়া মই গেছ বহাই দি পিনে কেৰাহী বিচাৰি আছোঁ, দেখিছেনে ক'ৰ পৰা কিমানলৈকে গৈ পাইছোঁ। তাৰপিছত এয়া তেল দিলোঁ, তেল গৰম হ'ব দি পিনে মই মোবাইল চোৱাত ব্যস্ত। তাৰপিছত আলুখিনি দি দিলোঁ। আলুখিনি মানে প্ৰথমতে নিমখ আৰু হালধি দি পিনে এবাৰ ভাজি ল'ম। আলুখিনি মই কিমান দূৰৰ পৰা দিছোঁ দেখিছেনে, মোৰ ইমান ভয় তেল চিটিকি পৰে বুলি। আৰু মাজে মাজে মই মোবাইলত মানে ন'টিফিকেশ্যনবিলাকো চেক কৰোঁ, কোনোবাই কমেণ্ট চমেণ্ট দিলে মই ৰিপ্লাইও কৰোঁ তেনেকুৱাকৈ। আলুখিনি ভাজি লৈ উঠি মই পিঁয়াজখিনি দিছোঁ, আৰু পিঁয়াজখিনি মানে জ্বলি যাব বুলি আৰু তেনেকুৱাকৈ মানে লাৰি থাকিব লগা হৈছে। ইয়াত পিঁয়াজখিনি ব্ৰাউন কালাৰ হৈ যোৱালৈকে ভাজি লৈছোঁ মানে ভালকৈ। তাৰপিছত মই আধা পিঁয়াজ মানে কাঢ়ি ৰাখিম, ভাজা পিঁয়াজ মানে ভাত নাখাওঁ বুলি ভাবিছোঁ, আজি বিৰিয়ানী বনাম বুলিয়ে প্লেনিং কৰিছোঁ। তো বিৰিয়ানীত দি দিম মানে আধা পিঁয়াজ, সেইটো কাৰণে। আৰু আধা পিঁয়াজখিনিত মই মাংসটো বহাই দিলোঁ, মাংস আলু গোটেইখিনি দি পিনে। এয়া দেখিছেনে, বিলাহী নাছিল কাৰণে মই টমেটো চচ ইউজ কৰিছোঁ। তাৰপিছত এইফালে বাচমতি চাউল মই ভিজাই থৈ দিছিলোঁ অলপ টাইম, তাৰপিছত কুকাৰত বহাই দিলোঁ আৰু নিমখ দি পিনে লৰাই দিছোঁ এবাৰ। তাৰপিছত এয়া খিচমিচ আৰু কাজু বাদাম মানে পানীত ভিজাই থৈ দিছোঁ অলপ। এইফালে মাংসটো কি ধুনীয়াকৈ একদম মানে কালাৰ আহিছে। তাত কাজুখিনি সৰু সৰুকৈ কাটি লৈছোঁ, মানে যিহেতু বেছি নাছিল কাজু, সেইটো কাৰণে সৰু সৰুকৈ কাটি দিছোঁ। আৰু এয়া দি দিলোঁ মই, এনেকৈ লৰাই আছোঁ আৰু মাজে মাজে। তাৰপিছত হৈ গ'ল মোৰ। তাৰপিছত চেকেনিৰে মানে চেকি লৈছোঁ যাতে পানী থাকি নাযায়, নহ'লে বেছি মানে সিজি যাব ন চাউলটো, সেনেকুৱাকৈ ভাল নালাগে। সেইটো কাৰণে ভাতটো মানে আধা সিজা হৈ থাকিলে মানে ভাল লাগে আৰু এটা এটা হৈ থাকিলে। এয়া তাৰপিছত মই যে আধা যে পিঁয়াজ ৰাখিছিলোঁ ইয়াতে বহাই দিলোঁ, কিন্তু কেৰাহীটো বহুত বেছি গৰম হোৱাত বেছিকৈ মানে অলপ জ্বলি গ'ল। তাত ভাতখিনি বহাই দি পিনে মই অলপ চেনি আৰু গৰম মছলা দি পিনে এয়াই আৰু বিৰিয়ানী। মানে মাংসটো আমি মিক্স কৰি নিদিওঁ, যিহেতু কুঁহি আমাৰ তেনেকুৱাকৈ ভাল নাপায়, বেলেগকৈ খাই ভাল পাওঁ। দাদায়ো তেনেকুৱাকৈ বেলেগকৈ খায়, কিন্তু বহুত টেষ্টি হৈছিল গাইজ, ট্ৰাই কৰি চাব পাৰে এবাৰ।